নিউজ হাণ্ড্ৰেডৰ দৰ্শকক দিব বিচাৰিছো এটা ব্ৰেকিং নিউজ কিয়নো নগাঁৱৰ কচুৱাত জঘন্য ঘটনা ঘৰত কোনো নথকাৰ সুযোগত এগৰাকী 10 বছৰীয়া শিশুক ধৰ্ষণৰ অপচেষ্টা এটা লম্পটৰ শিশুটিৰ চিঞৰত ওচৰ চুবুৰীয়া উপস্থিত হোৱাত পলায়ন কৰে অভিযুক্ত লম্পট আব্দুল ৰহমানে কচুৱা হাতীখুটিত এই ঘটনা সংঘটিত হৈছে ইফালে পিতৃ-মাতৃয়ে কচুৱা আৰক্ষীক দাখিল কৰিছে এজাহাৰ লম্পট যুৱকজন আব্দুল ৰহমান বৰ্তমান পলাতক জনাই গৈছে অতিকে এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো নগাঁৱৰ কচুৱাত জঘন্য ঘটনা ঘৰত কোনো নথকাৰ সুযোগত এগৰাকী 10 বছৰীয়া শিশুক ধৰ্ষণৰ অপচেষ্টা এটা লম্পটৰ শিশুটিৰ চিঞৰত ওচৰ চুবুৰীয়া উপস্থিত হোৱাত পলায়ন কৰে অভিযুক্ত লম্পট আব্দুল ৰহমানে কচুৱা হাতীখুটিত এই ঘটনা সংঘটিত হৈছে ইফালে পিতৃ-মাতৃয়ে কচুৱা আৰক্ষীক দাখিল কৰিছে এজাহাৰ লম্পট যুৱকজন আব্দুল ৰহমান বৰ্তমান পলাতক কালি মই চাউল আনিবলৈ গৈছো মোৰ ঘৰত চাউল নাই পিছত লৰাটো আহিছে মোৰ ছোৱালীজনী অকলে যে লৰাটো আহিছে আহাৰ পিছত মোৰ ছোৱালীজনীক লৰাটো কৈ আছে বেবী আছোন তই ক'ত ঘৰত গৈছে ঘৰত যোৱাৰ পিছত ল'ৰাটো ওপৰত উঠি গ'ল হাতখন খুলি দিয়াৰ পিছত ল'ৰা ছোৱালীজনী কান্দি চান্দি গোটেই গা চা কাটি দিছে সেই ঘৰৰ মতা মানুহটোক মাতিছে মতা মানুহটোক দেখি পেলাই ল'ৰাটো পলাইছে মই আহিছো আহি পেলাই সুধিছো ছোৱালীজনী এনেকে কৈছে আৰু এদিন সেইটো ঘৰত গৈছে যোৱাৰ পিছত কৈ আছে তামোল কাটিবলৈ মই তামোল কাটিব নোৱাৰো অলপ কাটি দে ঘৰত যোৱাৰ পিছত দৰ্জা মাৰি দিলে দৰ্জা মাৰি এনেকুৱা কৰিছে ওপৰত উঠি এনেকে হাতখন চিপন খুলি দিলে পিছত ছোৱালীজনী কান্দি আছে ল'ৰাৰ মাক কৈ আছে তই কান্দ কিয় ল'ৰা কৈ আছে জানো না নেজানো কিয় কান্দিছে ল'ৰা আৰু ল'ৰাৰ মাক কি জানো কৈছে কি কৈ ল'ৰাৰ মাকে কৈ আছে বেবী কাৰ ওচৰত নকবি তো এইবিলাক নকবি কলে তোৰ ডিঙিত চিপি মাৰি পেলাম তোৰ জীৱনৰ কাৰণে তোৰ ভৰিবিলাক কাটি দিম কি নাম ল'ৰাটো আব্দুল ৰহমান মোৰ মতাই বুধিবলৈ গৈছে মোৰ মতাক ঠিকছে ল'ৰাৰ বাপেকে আৰু মাকে ঠিকছে বাঁহ দি মাৰি পেলাইছে বহুত দিছে গোটেই গা স্পট বনাই দিলে এতিয়া আপোনালোকে কি কৈছে এজাহাৰ দাখিল কৰিছে আমি এজাহাৰ দাখিল কৰিছো কালি কামত আছিলো তেতিয়া মোক ফোন মাৰিলে যে ঘৰত এনেকে কৈছে তুমি আহা মই পিছত মানে আহিছো আহি পেলাই মানে ঘৰত আহি পেলাই চাইকেলখন থৈ পেলাই পিছত মই ল'ৰাটো তাত খাৰা হৈ আছে পিছত মই সুধি পেলাই ইয়াৰ পৰা মই চাইকেলখন থোৱাত মোক দেখি পেলাই ল'ৰাটো ধৰি পেলাই গৈ আছে মই পিছফাল দি গৈছো ল'ৰাটো আগত গুচি গৈ পেলাই ঘৰত সোমাইছে মই সিহঁতৰ ল'ৰাটোৰ ঘৰত পিছফালেই আছো ধৰি পেলাই গৈ আছো তেতিয়া ল'ৰাটোৰ বাপেকে আৰু মায়ে মানে লাঠি লৈ পেলাই মোক আহি পেলাই পুৰা মানে মাৰপিট কৰি আছে ল'ৰাটো আহি পেলাই মই এনেকা শুনা পাইছো মোৰ ঘৰত আহি পেলাই বোলে মোৰ ছোৱালীজনীক লৈ পেলাই আগতো মানে তেনেকা কৰিছে আহি পেলাই আৰু সিহঁতে মানে বেয়া কাম কৰিবৰ কাৰণে মোক খালী ঘৰত আহি পেলাই ল'ৰাটোৱে মোৰ ছোৱালীজনীক মানে বেয়া কাম কৰিবলৈ বিচাৰিছে চিঞৰ বাখৰ কৰিলে লগৰ ঘৰৰ মানুহ এজনক মাতিলে ছোৱালীজনীয়ে মাতাৰ পিছত সেই মানুহজনীও আহিছে আহি পেলাই পিছত তেওঁক দেখা পাইছে ল'ৰাটো পিছত ধৰি পেলাই ঘৰত গুচি গ'ল এতিয়া আমি এজাহাৰ এটা দিছো দি পেলাই মানে আৰু পুলিচ আহিছে